গৰম মোৰ গোটাই গাঁওটো সিজি গেছি তাতে আৰু জিৰাবা গাছে এডালো নাই সিও এডাল দুডাল সৰু সুৰা গাছ আছে সিও চেঙা দিবাই নৰে এই গৰমৰ দিনত গাঁৱৰ পেৰে চহৰত ডিউটি কৰিব যোৱাটো বিৰাট টান কাম আছিল কাৱে ধুও নেকি গাঁওটাও বনে ধুবা নালগে চাহ কাপ খালি গৰমটাও বাহিৰ হৈ যাব তেতিয়া গাঁওটো ধুলি অলপ আৰাম পাবি নহলে চাহ কাপেকে বানা গেল যা বনাই আৰু নহ'লে পাবি আমাৰ বাপাক বোলে কালি কলেজৰ কিতাপ কিনবা কিবা কোৱা 500 টকা লাগে বাপাক পইচা লাগে দিম দে মই পঢ়া শুনাৰ নামত পইচা খৰচ কৰিব টান নাপাওঁ নহয় কালি পুৱা ডিউটিত যাওঁতে মোক মনত কৰি দিবি মই পইচাটো দি যাম বাপাচোন শাৰী হুৰাই নাই ক'বাক গেছি নেকি নাই নাই আমাৰ বাপা ক'ত যাব ক'কো নাযায় বাপা বাপাই পঢ়া টেবুলত কিবা লিখি আছে অলপ আগতে পিঠা বনাইছিলো গাখীৰ এক গিলাচ আহি খাবা দি আহিলো বাপাক নহ'লে অলপ মাতো নাগে 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 থাকাক দেহি আমাৰ বাপা কিন্তু বৰ ভাল চলি দেই ক'বাক গেলি আমাক কৈহে যায় নহয় কিছুমান চলি যে আৰু মিয়াক বাপেকৰ কথা একেবাৰেই নুশুনে এনি টাইম মিছা কথাৰ পাত্তে চলে হেনাই চলি যে জন্ম নাপালা আমাৰ কপাল ভাল বুলিয়ে ক'ব লাগব আমাৰ বাপাক কিন্তু আমি কপালে দিবাছো আমাৰ বাপাৰ দৰে গুণৰ চলি আমাৰ পাৰাখনতে নাই মই এটা কথা বুক ৰাখি ক'ব পাৰো তই আৰু কি পাৰাৰ কথা কয় আমাৰ গাঁৱতে নাই আমাৰ বাপাৰ নিচিনা চলি এই শিক্ষক পঢ়া চলটোৰ ইমান হাঁহ সি আম চুৰ কৰি খাবা যায় তাকো বেলেগৰ বাৰীত হয় দে আমাৰ বাপা নাই আৰু বেলেগৰ ঘৰকে সেনকে নাযায় কামে কাজে যায় এমাখা আৰু কি চলি এই শিক্ষক পঢ়া চলটোই বেলেগৰ বাৰীত আম চুৰ কৰি খাবা যায় হয় দে এমাখান বৰ ডাঙৰ কথা হৈছে নিজৰ চলটো ভাল হলে মই গাঁৱতে ধুম দে নহলে ধুগেল যা গাঁৱটো অলপমান ঠাণ্ডা পৰব এতিয়া ভাতৰ লগত মাছ খাবি না কণী খাবি না চয়াবিনৰ তৰকাৰী খাবি মাংসহে খাব ইচ্ছা গৈছে ময়ে লৈ আহো নেকি নালগেৰত তই যাবা দেউতাৰে গাঁও ধুবা গৈছে গাঁও ধুই উঠি মাংস লৈ আহিব 100 টকা আনিলে হ'ব না ক'ত 100 টকাৰ 200 টকাৰ আনবা দিবি দে তই ক দেউতাৰে মই কম দে ইমান দেৰি কৰা ইমান দেৰি কৰা ইমান ৰকা লাগে বাপা বাপ তহঁতে ঘৰত এনে 3 মাহ আগত মাংস খাইছিলি নেকি কেনেকে জানবি তই সেইদিনা গধূলা মই দেউতাৰে দেখা পাইছিলো দেউতাৰে এনে দেখাং দে গম পাইছো মাংস টকলাটো আজি আপাই শাকটো খাব মিয়াৰে দেউতাৰে নাই গম নাপাকে তোৰ ঘৰত কেনেকে খাওঁ মই মা দেউতাক কেনেকে ঠগাব লাগে সেইটো মইহে জানো সেইকাৰণেতো মই তহঁতৰ বছ মানছো দে তোক মানছো দে মালচোন একে হলো এইখিনি মোক লাগব দে মোৰো হৈছিলে নেকি লাগছি এটা চিগাৰেট খাই যাম দে হ'ব দে আৰু বিহুতে হৈছে আৰম্ভ তহঁতৰতো নিচা হৈছে তহঁতে যাই থাক যা মই যাই আছো বটলটো চাইড কৰি থৈ যাওঁ দে অলপমান লাষ্ট পেক আছে চোন ঐ হ'ব দে আহ
পহৰে হ'ল বাপাচোন আহিয়ে নাপালা। হয় দে খুব গেল এনকে চললো। মামীয়ে খান্দাতো ৰাতি ফোন কৰলো, মামীয়ে খান্দতো নাই। ক'ত গেল এনকে চলটো? ৰাতিও বহুতকে ফোন কৰি কৰি সুধলো, কতোহে খবৰ নাই। অলপ নহ'লে বিচাৰিয়ে নাপাই দিয়া, পুৱাই উঠছা। মই এতিয়াই বিচাৰি যাম। দৌৰা পাতে বোলে মদ খাই বাগানত পৰি আছে। চাইছোন চাইছোন কি হলো আমাৰ ইয়াৰ? কি বা হৈছে মানে একো হোৱা নাই দে, ভাল হ'ব দে। তহঁতৰি আকৌ নাই কি হৈছে মোক সুধ। কি হৈছে? মদ খাই বাকাৰাত পৰি আছি। ই মদ খাই, তই নাজানা কথাটো। মই কোনবা দিনৰ পৰা জানো ই যে মদ খাই, কিন্তু মই তোক কব পাৰো, তইতো মোক কলেও বিশ্বাস নকৰা। আজি গম পালি না? গম পালি না? এই হয় দেও, চলিৰ আগত চলিৰ গুণ গাটো একেবাৰে ভুল কথা। নহলে চলি লাই পাই যায়। বুজি পালি? লাই পাই যায়।